নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ মই নিজ হাতে বনোৱা দুযোৰ কাপোৰ আনিছোঁ। এই প্ৰথমযোৰ হ'ল মিক্স পাট কাপোৰযোৰত মই ফেব্ৰিক কৰিছোঁ। কফি কালাৰৰ কাপোৰযোৰত মই বগা আৰু অৰেঞ্জ কালাৰৰ কালাৰ দি পেলাই মই শেৱালি ফুলপাহ তুলিছোঁ। এপাহ ফুল তুলিবলৈ মোৰ খুবেই হেঁপাহ আছিল আৰু বহু দিনৰ সপোনটো যেন পূৰণ কৰিব পাৰিছোঁ। মই কাপোৰযোৰ কমপ্লিট কৰিছোঁ পূজাৰ সময়ত, কিন্তু ভিডিঅ'টো দিয়া হোৱা নাছিল, গতিকে আজি দিলোঁ। এয়া চাওকচোন, ফুলপাহ তুলিবলৈ খুবেই সহজ, ইমানো টাইম নাযায়। মেখেলাখনত মই খুব কম ফুল দিছোঁ আৰু চাদৰখনত মই বেছিকৈ দিছোঁ, গতিকে খুব ধুনীয়া লাগিছে। আপোনালোকে জনাব আপোনালোকৰ কেনেকুৱা লাগিছে। আমাৰ ঘৰৰবোৰৰো ভাল লাগিছে আৰু মই নিজেও মানে ভাল পাইছোঁ আৰু কাপোৰযোৰ দেখিবলৈ ধুনীয়া লাগিছে। ফুলকেইপাহ যেন পৰিহে আছে এনেকুৱা লাগিছে। কৰিব আপোনালোকে। আৰু মই গোঁঠাখিনিও বগাৰে গুঠিছোঁ। আৰু এয়া মোৰ কাপোৰযোৰ পিন্ধি সাজি কাচি আইনৈজনী ৰেডি হৈ আছে। তাই মোক সদায় লগ ধৰে, বোলে ভিডিঅ'টো বনাই দিব লাগে, কাপোৰযোৰ হৈছেনে নাই সুধিয়ে থাকে। গতিকে তাইক পিন্ধিব দিলোঁ আৰু এয়া তাই পিন্ধিছে কাপোৰযোৰ। খুব মৰম লগাজনী হৈ উঠিছে। এয়া চাওকচোন, ফুলকেইপাহ সঁচাকৈ খুব ধুনীয়া, উজ্জ্বল লাগিছে। আৰু ব্লাউজটো আপোনালোকে বগা পিন্ধিব পাৰিব বা কফি মিলাই পেলাইও পিন্ধিব পাৰিব, তাতো ফুল উঠাব পাৰিব। মই নুঠালোঁ বাৰু, মোৰ এনেই আছে। গতিকে আপোনালোকে জনাব আপোনালোকৰ মতামতখিনি কেনেকুৱা পাইছে। আৰু এযোৰ আন কাপোৰ আছে, এয়া চাওকচোন। এই কাপোৰযোৰ মই বহুত দিন আগতে কৰা, দিন নহয় বছৰেই ধৰিব পাৰি। গতিকে 3 বছৰমান আগতে কৰা আছিলে। মই তেতিয়া হেণ্ড এম্ব্ৰইডাৰী কৰিছিলোঁ ঊণ সূতাৰে, ব্লেক কালাৰৰ কটন কাপোৰত। গতিকে এই কাপোৰযোৰো বহুত বেছি উজ্জ্বল লাগিছে। মই এইফালে পিংক দিছোঁ, তাৰপিছত আৰু এইটো অলপ মানে কুমলীয়া কলপাতটো যেনেকুৱা কালাৰ, তেনেকুৱা কালাৰ। গতিকে এইকেইটা মই প্লাছ চিন দি এডাল আস্তানি গৈছোঁ। আৰু এডাল সূতা উঠাব লাগে, এডাল পৰিব দিব লাগে, এনেকৈ মাজে মাজে সূতা ভৰাই যাব লাগে। এইটো ভিডিঅ' মই কেতিয়াবা দিম, কৰি থাকোঁতে উঠোৱা নহ'ল আৰু তেতিয়া ইমান বেছি জনাও নাছিলোঁ। গতিকে মই ইয়াৰ চাদৰখন গোঁঠাখিনিও সেই সময়তে মানে মই পাট সূতাৰে গুঠিছিলোঁ। আৰু এতিয়া বাৰু পাট সূতাৰে নুগুঠে মানুহে। আৰু এনেকৈ মই আঁচলটোত এইখিনি উকা হ'ব বুলি এইখিনি দি দিছোঁ। এইডাল খুব ধুনীয়া লাগিছে এইডাল দিয়াৰ পিছত। গতিকে এইবাৰো তাই এই কাপোৰযোৰ পিন্ধিবলৈ সাজু হৈ আছে। চাওকচোন, মই কলেজৰ পৰা আহি পটাপট তাইক কাপোৰযোৰ পিন্ধাই দিলোঁ। তাই কৈছে পিন্ধিব হেনো, গতিকে মই পিন্ধাই দিলোঁ। চাওকচোন, তাই লাহে লাহে ডাঙৰেই হ'ল, এতিয়া মোৰ সমানে ওখ হ'ল। গতিকে তাই কাপোৰযোৰ পিন্ধিছে আৰু তাইক দেখিবলৈও ভাল লাগিছে, সৰু ছোৱালী যিহেতু। কাপোৰযোৰ পিন্ধিও খুব ভাল লাগে। চাওকচোন, সেয়া। গতিকে আকৌ এযোৰ মই লাহে লাহে কৰি আছোঁ, অলপ সময় লাগিব। আন এযোৰ কাপোৰ বা কিবা বেলেগ ভিডিঅ' লৈ হ'লেও আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। গতিকে আজিলৈ এৰিছোঁ। আকৌ ভিডিঅ'সমূহ চাব, উৎসাহ দিব আপোনালোকে কামবিলাক কৰিবলৈ। গতিকে আমিও কামখিনি কৰিবলৈ উৎসাহ পাম আৰু আপোনালোকেও চাই মেলি খুব ধুনীয়াকৈ কৰিব পাৰিব। আজিলৈ এৰিছোঁ। বাই বাই, ধন্যবাদ।